বন্ধুসকল, মই আজি দেখাম অসম পুলিচৰ কাৰণে এপ্লাই কেনেকৈ কৰিব। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব, A to Z দেখাই দিম। তো বলক আমি আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলখনত বা কম্পিউটাৰখনত গৈ গুগল ক্ৰমখন খুলি লওক। খুলি লোৱাৰ পিছত ইয়াত সাৰ্চ কৰি দিব slprba.assam.in লিখিলে সাৰ্চ কৰিলে আহি যাব অপশনটো। এসক অপশনটো খুলি গ'ল। খুলি যোৱাৰ পিছত ইয়াত লিখা আছে তাক এপ্লাই অনলাইন ফৰ আপকামিং ৰিক্ৰুটমেণ্টছ আৰু বাকী কিবা এডভাৰটাইজমেণ্ট নটিচ আছে, ইয়াত চাই ল'ব পাৰিব, গোটেইখিনি দিয়া আছে। এপ্লাই হিয়াৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইফালে ডিটেইলছ কেইটা দিয়া আছে। প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব। কি ব্যৱস্থা কৰিব লাগিব? ৰেজিষ্টাৰ ইন পৰ্টেল ইউজিং ভেলিড মোবাইল নম্বৰ এখন লাগিব। আৰু লিখা আছে প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষীৰ নিযুক্তি ID লাভ কৰিব। প্ৰাৰ্থীসকলে এই IDৰ সৈতে লগ ইন কৰি 2023 পৰা 24 বৰ্ষত অসম আৰক্ষী নিযুক্তি বৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব লাগিব। তাৰপিছত অনলাইন এপ্লাই লিখা আছে, ইয়াত ক্লিক কৰি দিয়ক। অপশনটো খুলি গ'ল। প্ৰথমত দিয়া আছে লগ ইন আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন। আৰু চাও ইয়াত কিবা কিবি লিখা আছে। অনলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড ফ্ৰম 15 অক্টোবৰৰ পৰা আৰম্ভ হৈ 1 নৱেম্বৰলৈকে একচেপ্ট কৰিব। তাৰপিছত বোলো ৰেজিষ্ট্ৰেশ্যনত যাওঁ। ৰেজিষ্ট্ৰেশ্যন নাও। ইয়াত চাও কেইটামান গুৰুত্বপূৰ্ণ কথা লিখা আছে। ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ অৰ মাষ্ট বি ইন হোৱাইট বেকগ্ৰাউণ্ড। কালাৰ ফটো হ'ব লাগিব আৰু ফটোৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। এণ্ড মাষ্ট হেভ বিন টেকেন আফটাৰ 1 জানুৱাৰী 2023 হ'ব লাগিব ফটোখন। মেক্সিমাম ফাইল সাইজটো থাকিব লাগিব 450 KB JPG PNG ফৰ্মেটত অনলি। ফৰ চিগনেচাৰ লাগিব, চিগনেচাৰ 100 KB ভিতৰত হ'ব লাগিব। PNG JPG ফৰ্মেটত থাকিব লাগিব। 3টা ফৰ্মেটত দিয়া আছে। ডকুমেণ্টবিলাক আছে কি লাগিব প্ৰয়োজনীয় চাৰ্টিফিকেট, প্ৰুফ অফ এজ, এডমিট কাৰ্ড, চাৰ্টিফিকেট অফ SSLC ইকুইভেলেণ্ট এক্সামিনেশ্যন, চাৰ্টিফিকেট মেট্ৰিকৰ এডমিট কাৰ্ড আৰু চাৰ্টিফিকেটৰ প্ৰয়োজন লাগিব। বাৰ্থ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব।
তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হ'ল আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো লাগিবই। আৰু যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে সেইখনো লাগিব। এতিয়া বলক আমি ৰেজিষ্ট্ৰেশ্যন কৰি দেখাই দি আছোঁ। ৰেজিষ্ট্ৰেশ্যনত গৈ চুজ কৰিব মিষ্টাৰ কি দিয়ে, মিষ্টাৰ দি দিব। ফাৰ্ষ্ট নামত আপোনাৰ কি আছে সেইটো দিব। তাৰপিছত লাষ্ট নামটো দিব। যদি কাৰোবাৰ মিডিল নেম আছে সেইখনত দি দিব, মিডিল নামত দিব ভৰাই। তাৰপিছত ফাদাৰ্ছ নেম দিব। মই মোৰটো ভৰাই দেখাই দি আছোঁ। মাদাৰ্ছ নেম ভৰিব। ফোন নম্বৰটো দি দিব। তাৰপিছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰখন দি দিব, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। দিয়াৰ পিছত আপোনাৰ কোৱালিফিকেশ্যন কিমানলৈকে পঢ়া হৈছে সেইখিনি দিব। পোষ্ট গ্ৰেজুৱেশ্যন, গ্ৰেজুৱেট, SLC বা যিটো আছে সেইটো দিব। পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট আপোনাৰ ডিষ্ট্ৰিক্টখন দিব। জেণ্ডাৰটো চুজ কৰক, মেল ফিমেল। কেটেগৰী আপোনাৰ কি আছে সেইটো দিব। SC ST OBC যাৰ যিটো আছে সেইটো দিব। ডেট অফ বাৰ্থটো চুজ কৰিব। আধাৰ কাৰ্ড নাম্বাৰটো দিব। আধাৰ কাৰ্ড নাম্বাৰ দিব। এইটো কম্পালচৰি নহয়, দিলেও হ'ব নিদিলেও নহ'ব, হ'ব। এইটো আছে মই ভৰাই দিছোঁ। ভৰাই পিছত ইয়াত দি আছে প্লিজ চেক দ্য এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফ'ৰ ৰেজিষ্ট্ৰেশ্যন। ক্লিক কৰি দিয়ক। ক্লিক দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন বটনটি ক্লিক কৰি দিয়ক। এতিয়া ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তাৰ এইটো চাওক, মোৰ নাম্বাৰটো আহি গ'ল। লগ ইন উইথ ইউৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছেভ কৰি ৰাখি দিব। ৰাখি দিয়াৰ পিছত গো টু লগ ইন। লগ ইনত অহাৰ পিছত আপোনাৰ ID নম্বৰটো দি দিয়ক। আহিছে যিটো এইটো দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। YY
সরি মোৰ লগত এইটো মিলা নাই মাৰি দিয়াৰ পিছত আমি খুলি দিলোঁ এই যে মোৰ ড্যাশবোর্ডটো খুলি গ'ল এতিয়া আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি দিব কোনটো অপশ্যনত ক্লিক কৰিব এপ্লাইৰ কাৰণে এটা যোনকেইটাত কৰিব পৰা যাব সেইকেইটা দিয়া আছে চাওক এইজন যিটো SLB ৰেকৰ্ড AB এণ্ড UB আছে 4 নম্বৰ অপশ্যনটো সেইটো মই নোৱাৰিম সেইটো নট এপ্লিকেবল দেখাই দিছে যিকেইটা এপ্লাই কৰিব পৰা যাব সেইকেইটা এপ্লাই নাও বুলি আহিব আপুনি ইয়াৰ পৰা যিকোনো এপ্লাই কৰিব পাৰিব সাব ইন্সপেক্টৰ আসাম পুলিচ বা কমান্ডো বেটেলিয়নত কৰিব পাৰিব তাৰপিছত বলক মই এপ্লাই নকৰোঁ মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব যিকোনো এটাত এড কৰিব পাৰিব অপশ্যন এপ্লাই কৰাৰ সিস্টেমটো একেই হ'ব যেনেকৈ বলক মই প্ৰথম 3 নম্বৰটো দেখাই দিছোঁ SLB এইটো 7 পোষ্টৰ সাব ইন্সপেক্টৰৰ কাৰণে পুলিচ কমিউনিকেশ্যন ইন আসাম পুলিচ ৰেচিঅ' অৰ্গেনাইজেশ্যন এইটো যাৰ যোনটো আছে সেইকেইটা কৰিব পাৰিব তো বলক মই আৰাম দেখাই দি আছোঁ কেনেকৈ কৰিব লাগে তো মোৰ বয়সটো বেছি হৈ গ'ল সেইকাৰণে সেইটো মিলা নাই সেইকাৰণে বেছি দেখাই দিছে এতিয়া চাওক কোনটোত হয় বাৰু মই চাম 12 নম্বৰ অপশ্যনটো মই ললোঁ
লোডিং হতে অলপ দেৰি হৈ আছে। বন্ধুসকল মই আৰু নাযাওঁ, মোৰ এজ লিমিট বেছি হৈ গৈছে, সেইকাৰণে এপ্লাই নহয়। আপোনালোকে ইয়াৰ পৰা এপ্লাই য'ত লিখা আছে সকলোতে কৰিব পাৰিব আপোনালোকৰ যিটো লিমিট অনুযায়ী। সেইকাৰণে গৈ পেলাই আপোনালোকে ইয়াত আৰু বাকী একো কৰিব নালাগে। আপোনালোকৰ ডকুমেণ্টছকেইটা দিব লাগিব। মেট্ৰিকৰ এডমিট কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, এইখন PDF ফৰ্মেটত দিব লাগিব, যিটো মই প্ৰথমে কৈ আহিলোঁ। তাৰপিছত আপোনালোকৰ ছিগনেচাৰ ফটো, এই দুটা 100 KBৰ ভিতৰত আপোনালোকৰ PHD মোডত চাইজ কৰি দিব লাগিব। এইকেইটা দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ ছাবমিট বটন আছে, তাত ছাবমিট বটন ক্লিক কৰি দিয়াৰ পিছত ফৰ্মখন আপোনালোকে ছাবমিট কৰি দিব পাৰিব। থেংক ইউ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।